Hello friends, welcome back to Healthy Living, Healthy Cooking. আমাৰ দুৰ্গা পূজাৰ সময়ত অসমীয়া মানুহৰ ঘৰত সাধাৰণতে হাঁহৰ মাংস খোৱা দেখা যায়। হাঁহ আৰু কোমোৰা বিশেষকৈ দুৰ্গা পূজাৰ নৱমী বা দশমীৰ তিথিত খোৱা হয়েই। ইয়াৰ লগত কিছুমান ৰীতি নীতিও জড়িত হৈ থাকে। আমি অৱশ্যে সিমানখিনিলৈ নাযাওঁ। আমি যদিও প্ৰত্যক্ষভাৱে দুৰ্গা পূজাৰ লগত জড়িত নহয়, তথাপিও আমাৰো ঘৰত নৱমীৰ দিনাখন হাঁহৰ মাংস আমি বনাই খাওঁ। আৰু আমাৰ আহোম মানুহবিলাকে সাধাৰণতে অকল দুৰ্গা পূজাতে নহয়, বাঁহগাজ ওলোৱাৰ পৰা আদি কৰি একেবাৰে নখোৱা মাঘ বিহু বহাগ বিহুলৈকে সাধাৰণতে হাঁহৰ মাংস খায়, নহয় জানো? এইবাৰ নৱমীৰ তিথিত ময়ো হাঁহৰ মাংস ৰান্ধিছিলোঁ কোমোৰাৰ সৈতে আৰু ভাবিলোঁ এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই ৰেচিপিটো খুব কম সময়ৰ ভিতৰতে আপোনালোকে কুকাৰত বনাব পাৰিব, গতিকে শেষলৈকে ভিডিঅ'টো চাই থাককচোন। ইয়াৰ কাৰণে মই লৈ লৈছোঁ প্ৰায় 500 গ্ৰামমান হাঁহৰ মাংস। হাঁহৰ মাংসখিনি সৰু সৰুকৈ কুটানে, হাঁহৰ মাংসটো সৰু সৰুকৈ নুকুটিলে ইয়াক ভাজিবলৈ খুব দিগদাৰী হয়। আৰু যিয়ে এবাৰ ভালকৈ নভজা হাঁহৰ মাংস খাই পায় তাৰতো আৰু জীৱনত কেতিয়াও হাঁহৰ মাংস খাবলৈ মন নাযায়, নহয় জানো? ইয়াত মই প্ৰথমতে দিলোঁ 1 টিস্পুন হালধি গুড়ি আৰু তাৰপিছত দিলোঁ 1 টিস্পুন জিৰা গুড়ি। জিৰা গুড়িখিনি মই নিজে ঘৰতে পিছা হয়। আৰু এতিয়া মই দি দিছোঁ 2 টিস্পুন মোৰ ডাক কাৰী মছলা। ডাক কাৰী মছলাটো মই ঘৰতে বনাই লৈছোঁ। এইটো মোৰ চিক্ৰেট ৰেচিপি হয়। আপোনালোকে ইচ্ছা কৰিলে মই ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, আপোনালোকে চাব পাৰে ৰেচিপিটো। আৰু ইয়াৰ পিছত মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু দিম ইয়াত কমেও 2 টেবুল চামুচমান মিঠাতেল। আৰু ইয়াত 2 মুঠিমান মই পিঁয়াজ দি দিছোঁ। এতিয়া গোটেই বস্তুখিনি মই ভাল ধৰণে মাখিম। হাঁহৰ মাংস এনেধৰণে মাখিব লাগে যাতে পিঁয়াজৰ পৰা পানী ওলাই যায়, যাতে হাঁহৰ মাংসৰ ভিতৰত ইয়াৰ গোন্ধবিলাক সোমাই যায় আৰু মছলাখিনিও সোমাই যায়। কাৰণ হাঁহৰ মাংস ৰান্ধোতে অলপ কিছুমান বস্তু মন কৰিব লগা হয়, যেনে ধৰক কিমান দেৰি ভাজিব লাগে বা কিমান সময়ত পানী দিব লাগে, এই কথাখিনি খুব প্ৰয়োজনীয় হয় হাঁহৰ মাংস ৰান্ধোতে। এইখিনি মই ভালকৈ মাখি থৈ দিছোঁ। আধা ঘণ্টামান থ'ব পাৰিলেতো আৰুৱে ভাল হয়, কিন্তু মোৰ ওচৰত আজি ইমান সময় নাই। এতিয়া মই গেছত এখন লোহা কেৰাহী পাতি ল'লোঁ। তাত 5-6 চামুচমান মিঠাতেল দি দিলোঁ আৰু মিঠাতেলখিনি ভালকৈ গৰম হোৱাৰ পিছত, অৰ্থাৎ পকি যোৱাৰ পিছত তাত মই দি দিলোঁ এটা কাটি থোৱা পিঁয়াজ। পিঁয়াজটো ভালকৈ প্ৰথমতে মই ৰঙচুৱা হোৱাকৈ ভাজিম। হাঁহৰ মাংস আচলতে খুব পুষ্টিকৰ হয় যিসকল মানুহ ৰক্তহীনতাত ভোগে বা ল' প্ৰেছাৰ যাৰ থাকে, আৰু কিছুমানৰ কাৰণে অৱশ্যে বৰ ভাল বস্তু নহয়ো, কিন্তু আপুনি মাহত এবাৰ খালে অৱশ্যে হাঁহৰ মাংসই একো আপোনাক অপকাৰ নকৰে, 2 পিচ বা 3 পিচ খালে। সেইকাৰণে ইয়াক আমি ফাইবাৰ এড কৰি খাওঁ, যেনেকৈ কোমোৰা, লাই শাক বা বাঁহৰ গাজ দি খোৱা হয়। এতিয়া মই ইয়াত এখন তেজপাত দি দিলোঁ আৰু মাখি থোৱা হাঁহৰ মাংসখিনি তেলত দি দিলোঁ। এতিয়া এইখিনি মই হাই ফ্লেমত প্ৰথমতে 10 মিনিটমান ভালকৈ ভাজিব লাগিব। হাঁহৰ মাংস যদি ভালকৈ ভজা নহয়, তাতেই মানে যদি তাৰ আগতেই ভাজা শেষ হোৱা আগতেই যদি পানী ঢালি দিয়া হয়, এই হাঁহৰ মাংস আৰু কোনো খাব নোৱাৰে, কাৰণ তাৰ পৰা এটা বেলেগ ধৰণৰ এটা গোন্ধ ওলাব ধৰে। এতিয়া দেখিছে লাহে লাহে হাঁহৰ মাংসখিনি ভাজ খাই আছে আৰু লাহেকৈ তাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। এনেকৈ ধৰণেই তেল ওলাই থাকিব, কাৰণ হাঁহৰ যিটো স্কিন হয়, যিটো ছাল হয়, তাত অলপ তেল থাকে, মানে কলেষ্ট্ৰল থাকে। সেইকাৰণে কলেষ্ট্ৰল ৰোগীকো হাঁহৰ মাংসটো বেছিকৈ খাবলৈ দিয়া নহয়, আৰু সেইকাৰণে আমি কোমোৰা বা কিবা ধৰণৰ এনেকুৱা বাঁহগাজ এনেকুৱা ধৰণৰ বস্তু আমি এড কৰি খাওঁ। এতিয়া লাহেকৈ মাংসখিনিৰ পৰা তেল খুব বেছিকৈ ওলাব ধৰিছে। এনেকৈ তলত মাংসখিনি লাহে লাহে লাগিব ধৰিছে, মানে মোৰ ভাজিবলৈ অকণমান দিগদাৰী হ'ব ধৰিছে। আৰু এনেকুৱা সময়তে মই দি দিম আদা নহৰুখিনি। আদা নহৰু প্ৰায় 2 টেবুল চামুচমান লৈছোঁ মই, আৰু সেইখিনি মই থেতেলিয়াই লৈছোঁ। থেতেলিয়াই লোৱা আদা নহৰুখিনি এনেধৰণে ভাজোঁতে দি দিম। আৰু এয়া দেখিছে, এনেকৈ ধৰণে ভাজি থাকোঁতে তেলখিনিৰ লগত ভাজ খাই পেলাই আদা নহৰুখিনি ধুনীয়াকৈ ভাজ খাই যাব। এতিয়া মই ফ্লেমটো অকণমান মিডিয়াম কৰি দিম, কাৰণ এই মাংসখিনি অলৰেডি ভজা হৈ গৈছে। আৰু এতিয়াই মই বৰ্তমান পানী ইয়াত এড নকৰোঁ, ইয়াত কিছুমান আৰু কাম আছে। এনেকৈ এতিয়া মই অকণমান অকণমানকৈ ঢাকন দি ভাজি থাকিম, কাৰণ পানী দিয়াৰ আগতে হাঁহৰ মাংসটো অকণমান কিছুমান বস্তু চেক কৰিব লগা হয়।
এতিয়া এয়া দেখিছে হাঁহৰ মাংসখিনি প্ৰায় ভাজা মোৰ হৈ গৈছে। বহুতখিনি মাংসখিনি পূৰা ধুনীয়াকৈ এটা ক'লা ৰং আহিব ধৰিছে আৰু হাঁহৰ মাংসত যিখিনি মই আদা নহৰু মিক্স কৰিছিলোঁ সেইখিনিও ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু ইয়াত মই এতিয়া দি দিম দুটা কাটি থোৱা আলু। আলুকেইটা প্ৰথমতে মই হাঁহৰ মাংসৰ তেলখিনিতে ভাজি ল'ম। ইয়াক ঢাকন দি ভাজিলে অকণমান সোনকালে হয়, কিন্তু ঢাকনখন চাব, বেছি দেৰিলৈকে দি থাকিলে তাৰ পৰা যিটো পানী ওলাব সেই পানীখিনিয়ে হাঁহৰ মাংসখিনি নষ্ট কৰি পেলাব পাৰে। সেইকাৰণে মাজে মাজে অলপ চাই থাকিবও লগা হয়। এয়া দেখিছে আলুখিনি মোৰ ভজা হৈ গৈছে, প্ৰায় হাঁহৰ মাংসত যি পানী আছিল সেয়াও শুকাই গৈছে। আৰু এতিয়া মই ইয়াত দি দিম ডাঙৰকৈ কাটি থোৱা এফাল কোমোৰা। ডাঙৰ চাইজৰ কোমোৰা আছিলে, প্ৰায় আপোনাৰ ডাঙৰ চাইজৰ যিটো মিডিয়াম চাইজৰ কোমোৰা হয় সেনেকুৱা কোমোৰা এটা এফাল মই দি দিছোঁ। আৰু এতিয়া মই ইয়াক ভালকৈ ভাজি থাকিম। এয়া দেখিছে কোমোৰাখিনিও লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে, আৰু সেইকাৰণে মই পানী ঢলা নাই, কাৰণ কোমোৰাৰ পৰা যিখিনি পানী ওলায় সেইখিনিতে হাঁহৰ মাংসখিনি অকণমান সিজিব দিছিলোঁ। এতিয়া আপোনাৰ লাগিছে কোমোৰা ইমানগাল দি দিলে মাংস কেইটুকুৰামান, কিন্তু অলপ পিছত দেখিব হাঁহৰ মাংস ওপৰত ওলাই থাকিব আৰু কোমোৰাকেইডোখৰ গলি একেবাৰে তললৈ গুচি যাব। এতিয়া মই ইয়াক প্ৰেছাৰ কুকাৰত সোমোৱাই 4টামান চিটি দি দিম। অকণমান পানী দিছোঁ যাতে তলৰ যিখিনি মাংস হয় সেইখিনি বুৰ খাই থাকে। এয়া দেখিছে অকণমান পানী, প্ৰায় আধা গিলাচ বা আধা গিলাচতকৈ অকণমান বেছি পানী হ'ব, গৰম পানী দিব। আৰু এতিয়া মই এনেধৰণে অকণমান লৰাই পেলাই ইয়াক 4টামান হুইচেল মাৰি দিম, যাতে কোমোৰাখিনি গলি যায় আৰু মাংসখিনি খাবলৈ কোমল হৈ যায়। এয়া আমাৰ প্ৰেছাৰ কুকাৰ মই খুলিলোঁ, আৰু খোলাৰ পিছত ইয়াত দেখিছে হাঁহৰ মাংসখিনি ওপৰলৈ উঠি আহিছে আৰু কোমোৰাখিনি লাহেকৈ গলি তললৈ নামি গৈছে। এইখিনি দেখিছে, এইখিনি হাঁহৰ মাংসৰ তেল আৰু কোমোৰাৰ যিখিনি পানী সেইখিনি মিক্স হৈ কি ধুনীয়া এটা ৰং আহিছে। এইখিনি এতিয়া প্ৰায় ৰেডি হৈ গৈছে। ইয়াত আৰু 2-3টা বস্তু মই মিক্স কৰিম, কাৰণ মই ইয়াত জলকীয়া এতিয়ালৈকে দিয়া নাই, কাৰণ মোৰ ছোৱালীজনী অকণমান সৰু হৈ আছে। প্ৰথমতে ইয়াত মই দি দিম লং, ইলাচি আৰু ডালচেনি গুড়ি কৰা পাউডাৰ মই ঘৰতে কৰি থৈছোঁ, আৰু 2-3টামান জলকীয়া কাটি দিছোঁ। এইকেইটাৰ সৈতে এতিয়া অলপমান সিজাম, যাতে কেঁচা জলকীয়াৰ এটা ধুনীয়া সুগন্ধ ওলায় আৰু লগতে মাংসখিনিও অকণমান জ্বলা হয়। আৰু লগতে মই দি দিছোঁ প্ৰায় 1 টিস্পুন জালুকৰ গুড়া। জালুকৰ গুড়াটোৱে আৰুৱেই ইয়াৰ টেষ্টটো আৰুৱেই বঢ়াই দিব। এতিয়া এই গোটেই বস্তুখিনি মিক্স কৰি দিম। ইয়াত যদি ধনিয়া কাটি দিয়ে এইটোতো আৰুৱেই ভাল লাগে খাবলৈ। আৰু এতিয়া আমাৰ মাংস একদম পৰিৱেশনৰ কাৰণে ৰেডি হৈ গৈছে। এয়া চাওক, আমাৰ মাংস একদম ৰেডি পূৰা খাবৰ কাৰণে। আৰু এয়া কোমোৰাৰ সৈতে হাঁহৰ মাংস, লগত মই আজি ৰান্ধিছোঁ ভাপত সিজোৱা বৰা চাউল, অৰ্থাৎ চেৱা দিয়া বৰা ভাত, আৰু লগতে লাই শাক আৰু হাঁহৰ মাংস। এয়া পৰিৱেশনৰ কাৰণে একেবাৰে সাজু হৈ উঠিছে, আৰু ইয়াক আৰু এতিয়া খোৱাৰহে কথা। এনেধৰণে এবাৰ হাঁহৰ মাংস বনাই চাবচোন, আৰু কেনে পালে মোক কমেণ্টত জনাবলৈ নেপাহৰিব। কিন্তু আজি ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ইয়াক লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।